বন্ধু বান্ধৱীসকল আজি মই পুঠি মাছ খোলাত দি লৈছোঁ। এয়া অলপ পুঠি মাছ ফ্ৰাই কৰি লৈছোঁ। তাৰপাছতে ঢেকীয়া বুটলি আনিছিলোঁ, ঢেকীয়া এয়া বাচি আছোঁ। মই হাতে কুটি ভাল পাওঁ কটাৰীয়ে কটাতকৈ। ঢেকীয়া এতিয়া বাচি হোৱাৰ পাছত মই ধুনীয়াকৈ সৰু আলুৰ লগত এতিয়া ঢেকীয়া অলপ ভাজি লৈছোঁ আৰু তাৰপিছতে দাইলখিনি নেদেখালোঁ বাৰু। দাইলত আজি মই মেথি শাক দি পেলাই দাইল বনালোঁ। এয়া খোলাত দিয়া পুঠি মাছখিনি ধুনীয়াকৈ আচাৰৰ তেল দি নিমখ জলকীয়া দি একদম পিঁয়াজ কাটি পিটিকা বনাই লৈছোঁ, একদম জালকৈ। তাৰপিছতে আজি এয়া মাছ পিটিকা, টেঙা চাটনি, দাইল আছে, এয়া ছাগলী ঠেঙৰ জোল অলপ আছিলে। তাৰপিছতে এয়া মাছ ফ্ৰাই আৰু লগতে আছে তিয়ঁহ। মানুহে ফেচবুকত পইচা পাবলৈ কি কৰিব? ধুনীয়াকৈ ভিডিঅ' বনাব। আজি তিতাকেৰেলা 4টা বাৰীত লাগিছিলে বুলি পাচলি সেইকেইটাও ফটো দিব। কালি পুখুৰীত পুঠি মাছ এজনী ধৰিছিলোঁ, জম কৰি ডাঙৰ কৰি বাহু মাছ বুলি ক'ব। আদা, পিঁয়াজ, ধনিয়া, আলু পুৰিব, বিলাহী পুৰিব, চৰিয়া এটাত তেল, নিমখ, জলকীয়া সকলো মিহলি কৰি লাহে লাহে হেতা এখনে পিটিকিব আৰু আলু পিটিকা কেনেকৈ বনায় বুলি ভিডিঅ' দিব, নহয়নে? লাল চাহ গাখীৰ ঢালি দিলে কেনেকৈ গাখীৰ চাহ হৈ যায় বুলি ভিডিঅ' দিব, নহয়নে গাইজ? চাইকেল কেনেকৈ চলাই শিকোঁ আহক বুলি ভিডিঅ' দিব। মোবাইলৰ ফোন কেমেৰাটো অন কৰি হাতখন দূৰলৈ মেলি লাজকৈ চাই নাহাঁহোকৈ কেমেৰাটো ইফালে সিফালে ঘূৰাই ভিডিঅ' বনাব। মুখখন বন্ধ থাকিব কিন্তু বেকগ্ৰাউণ্ডত বাজি থাকিব হেল্ল' গাইজ। কি খবৰ আপোনালোকৰ? ভালনে? নতুন ভিডিঅ' পাই থাকিবলৈ প্লিজ মোৰ পেজটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। কেপশ্যনত লিখিব প্লিজ আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব প্লিজ। বহুতে আপোনাক সমালোচনা কৰিব, হিংসাও কৰিব। পইচা পোৱাটো ইমান সহজ নহয় বুলিও মন ভাঙি দিব কিছু সংখ্যক লোকে। কি কৰিব লাগে, কি কৰিব নালাগে বুলি দীঘলীয়া ৰচনাও লিখিব। চকু চৰহা 2টা মানে আপোনাক লাইক কমেণ্ট কৰাও বাদ দিব। আপুনি কিন্তু হাৰ নামানিব। ধুই পেটকুলি চাল্লা বুলি আপুনি ভিডিঅ' দি থাকিব। পেটকুলি কৰা কেইটাৰ বুঢ়া কালটো ইমান বেয়াকৈ যাব নহয়। চাবচোন আপোনালোকে লাইকে থাকিব কিন্তু কোনেও লাইক এটাও নিদিব। কিন্তু এদিন আপোনাৰ পইচা হি পইচা হ'ব, মই গেৰাণ্টি দি ক'ব পাৰোঁ। পইচা গণি আপোনাৰ জিভাৰ থু শেষ হৈ যাব কিন্তু পইচা শেষ নহ'ব, নহয়নে গাইজ? সেইকাৰণে আমি কেতিয়াও হাৰ মানিব নালাগে। যোনে যি কয় কৈ থাকক, আমি নিজৰ কাম নিজে কৰি গৈ থাকিম। লাগিলে সেয়া খোৱা ভিডিঅ'ই হওক, নচা ভিডিঅ'ই হওক। মোৰ আজি হাতখনতো ভাত লাগি আছে, হাতেও ভাত খাইছে। নিজৰ মনত যি খেলায় তাকে কৰি গৈ থাকিব। খালি এটা কথা মন দিব লাগে, আমাৰ সীমাৰ ভিতৰত ভিডিঅ' বনাব লাগে। যেনেকৈ আমি অশ্লীল ভিডিঅ' দিব নালাগে, বনাব নালাগে। বাকী গোটেইখিনি চলি যায় আৰু বনাব পাৰি নে কি কয় ৰাইজ? মোৰ কথাখিনিত যদি আপোনালোকে একমত হয় কমেণ্ট কৰি জনাব। মই যদি কিবা ভুল বেয়া কথা কৈছোঁ আপোনালোকে কমেণ্টত সেয়াও জনাই দিব। আজি আপোনালোকে ভাত পানী কিহে খালে? মই কিন্তু আজি এনেকৈয়ে খাইছোঁ। আজি নাইকৈ কেইবাখনো চব্জি বনাই দিলোঁ মই। মোৰ ভিডিঅ' আৰু এয়াই পাব। সদায় ওলাই যাব নোৱাৰোঁ, বাহিৰৰ জেগাত গৈ ভিডিঅ' বনাব নোৱাৰোঁ। সদায় আৰু এনেকুৱা ভিডিঅ'বোৰে বনাই থাকোঁ, শাক খোৱা, ভাত খোৱা, চব্জি বনোৱাখিনি দেখাম বুলি ভাবোঁ। কিন্তু মোবাইলটো ধৰিবলৈ অসুবিধা হয় কাৰণে সেয়াও ধৰিব নোৱাৰোঁ। কিন্তু মই হাৰ নামানো, কেতিয়াও হাৰ নামানো। সদায় এনেকৈ আগুৱাই যাম বুলি মনত এটা সিদ্ধান্ত লৈ লৈছোঁ আৰু মই এদিন হ'লেও এদিন আগুৱাই যামেই। ঠিক আছে, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আজিলৈ বাই বাই।